Good morning. Good morning, sir. Good morning. বহা. কালি মই তোমালোকক যে পঢ়াইছিলো কবিতাটো ঘৰত গৈ তোমালোকে পঢ়িলানে বাৰু? হয় স্যাৰ, পঢ়িলো আমি। তেতিয়াহ'লে তোমালোকে কবিতাটো এতিয়া মোক চমুকৈ বুজাব পাৰিবানে বাৰু? কি হ'ল, কোনেও একো কোৱা নাই যে তোমালোকে? প্ৰিয়ংকা, তুমি মোক কবিতাটো চমুকৈ বুজাই দিব পাৰিবানে? নাই, মুখেৰে মাত মতা নাই। জুমি, তুমি পাৰিবানে বাৰু কবিতাটো চমুকৈ সাৰাংশটো মোক বুজাই দিবলৈ? কি কালি তোমালোকক ইমান ধুনীয়াকৈ মই কবিতাটো বুজাই দিলোঁ, আকৌ পিছতো সুধিছোঁ বুজি পাইছানে? বুজি পাইছোঁ বুলি ক'লা, এতিয়া বুজাবলৈ ক'লে তোমালোক কোনেও ক'ব পৰা নাই যে? কি তোমালোকে বুজি নাপালা নেকি? কোৱা কোনোবা এজনে মই পঢ়োৱা কালি কবিতাটো বহলাই কোৱা। স্যাৰ। তুমি উঠিলা যে, তুমি ক'ব পাৰিবা নেকি কবিতাটো বহলাই মোক বুজাই দিব পাৰিবা? স্যাৰ, মই ভালকৈ ক'ব নোৱাৰোঁ, আপুনি কোৱাৰ কাৰণেহে উঠিছোঁ। মইতো তোমাক কোৱা নাই ক'বলৈ, যদি পাৰা কোৱা তেতিয়াহ'লে। স্যাৰ, মোৰ নামটো ঘৰত মতা নামটো বহলা, আপুনি বহলাই কোৱা বুলি কোৱাৰ কাৰণে মই উঠি গ'লোঁ, কিন্তু মই কবিতাটো ভালকৈ ক'ব নোৱাৰিম স্যাৰ। হা, তোমাৰ নামটো কি ঘৰত মতা নামটো বহলা নেকি? মই আকৌ গম নাপাওঁ নহয়, মই কবিতাটোহে বহলাই ক'ব পাৰিছোঁ। বাৰু তুমি পাৰা যদি অকণমান কোৱা। স্যাৰ, মই ভালকৈ নোৱাৰিম ক'বলৈ। কি তোমাৰ নামটো বহলা নেকি ঘৰত মতা নামটো? ঘৰত মতা নামটো কি বহলা, সেইকাৰণে তুমি উঠি দিলা। মই ভাবিছোঁ আকৌ তুমি পাৰিবা বুলি। হ'ব, তোমালোকে সেইটো কথাতে লাগি থাকিব নালাগে। পাৰা যদি কবিতাটো কোনোবাই মোক ভালকৈ সাৰাংশটো বুজাই দিয়া। স্যাৰ, মই কবিতাটো ভালকৈ ক'ব নোৱাৰিম স্যাৰ। ঠিক আছে, হ'ব বাৰু, তুমি এতিয়া বহা। কাইলৈ কিন্তু ভালকৈ ঘৰত পঢ়ি মোক কবিতাটো প্ৰত্যেকে ক'ব পাৰিবই লাগিব দেই। হ'ব স্যাৰ। ঠিক আছে, তেতিয়াহ'লে তোমালোকে কাইলৈ ঘৰত ভালকৈ কবিতাটো পঢ়ি আৰু ইয়াৰ সাৰাংশটো বুজি আহিবা। মই তোমালোকক প্ৰত্যেককে সুধিম দেই। হ'ব স্যাৰ। বহলা হেনো নামটো। সেই নামটো বোলে বহলা ঘৰত মতা, তোমাৰ নামটো কি বহলা নেকি? হ'ব, তোমালোকে একেটা কথাকে কৈ থাকিব নালাগে। চবৰে ঘৰত মতা নাম এটা থাকেই ন, সেইটো কথাকে আকৌ মোক কৈ তোমালোকে লাজ দিব নালাগে। হ'ব, মই এতিয়া যাওঁ, বেলেগক কিন্তু এইটো কথা নক'বা, নহ'লে মই বহুত লাজ পাম দেই। হ'ব, আমি নক'ম আৰু দিয়া, তুমি ইমান চিন্তা কৰিব নালাগে। বাই বাই এতিয়া। হ'ব, বাই বাই।